নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি মই ভিডিওটোত অসম পুলিচৰ তিনিচুকীয়া ডিস্ট্ৰিক্টৰ এবিইউবি পোষ্টত কিমান লৰা ছোৱালী এপ্লাই কৰিছিলে আৰু তাৰ ভিতৰত লৰা কিমান আছিল আৰু ছোৱালী কিমান আছিল সেই বিষয়ে আলোচনা কৰিম আৰু যেহেতু আমি গম পাইছো এদিনত 500 কৈ মাতিছে ইন্টাৰভিউ দিবৰ কাৰণে যেহেতু আজিৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হৈছে আৰু সেই 500ৰ বিপৰীতে কিমান গৰাকী ক্যান্ডিডেটে এডমিট কাৰ্ড ডাউনলোড কৰিছে এই বিষয়ে আলোচনা কৰিম तो भिडिओ तो स्किप नकराके हेकলৈকে চাই থাকিব তিনচুকীয়া ডিস্ট্ৰিক্টত টোটাল 12215 গৰাকী ক্যান্ডিডেটে এপ্লাই কৰিছে আৰু তাৰ ভিতৰত লৰা হল 9332 জন আৰু ছোৱালী হৈছে 2883 গৰাকী আৰু সেই 2883 গৰাকীৰ ভিতৰত কিন্তু এডমিট কাৰ্ড 1589 গৰাকীহে ডাউনলোড কৰিছে আৰু লৰা ডাউনলোড কৰিছে 6153 জনে আৰু লৰাৰ 3179 জনে এডমিট কাৰ্ড ডাউনলোডেই নকৰিলে আৰু তাৰ ভিতৰত ছোৱালী আছে 1294 গৰাকী আৰু টোটাল হৈছে 4473 গৰাকী ইহঁতে এডমিট কাৰ্ড ডাউনলোড কৰা নাই টোটাল 12215 গৰাকী ভিতৰত ইন্টাৰভিউ কাৰণে প্ৰতিদিনে 500 কৈ ক্যান্ডিডেটক মতা হৈছে তাৰ ভিতৰত 286 গৰাকীয়ে 21 তাৰিখৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিছিলে আৰু 22 তাৰিখৰ কাৰণে 261 গৰাকী ডাউনলোড কৰিছে 23 তাৰিখৰ কাৰণে 290 গৰাকী 25 তাৰিখৰ কাৰণে 292 আৰু 26 তাৰিখৰ কাৰণে 288 গৰাকী 27 তাৰিখে ছোৱালী লাষ্ট ডে হয় হেদিনা 383 গৰাকী টোটাল ক্যান্ডিডেটক মতা হৈছে তাৰ ভিতৰত এডমিট কাৰ্ড ডাউনলোড কৰিছে কিন্তু 172 গৰাকীহে টোটাল এডমিট কাৰ্ড ডাউনলোড কৰিছে ছোৱালী 1589 গৰাকী লৰাৰো হে একেই 28 তাৰিখৰ পৰা লৰাৰ আছে প্ৰতিদিনে 500 কৈ মতা হৈছে কিন্তু 500 বিপৰীতে লৰাৰ ডাউনলোডৰ সংখ্যা কম হয় তো 28 তাৰিখৰ কাৰণে 340 জনেহে এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু 29 তাৰিখৰ কাৰণে 353 জনে 30 তাৰিখৰ কাৰণে 348 জনে 1 তাৰিখৰ কাৰণে 305 জনে 2 তাৰিখৰ কাৰণে 325 জনে 5 তাৰিখৰ কাৰণে 337 জনে 8 তাৰিখৰ কাৰণে 342 জনে এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু 9 তাৰিখৰ কাৰণে 325 জন 11 তাৰিখৰ কাৰণে 339 জন 12 তাৰিখৰ কাৰণে 336 13 তাৰিখৰ কাৰণে 336 15 তাৰিখৰ কাৰণে 342 16 তাৰিখৰ কাৰণে 337 17 তাৰিখৰ কাৰণে 345 18 তাৰিখৰ কাৰণে 322 জন 20 তাৰিখৰ কাৰণে 375 জন 22 তাৰিখৰ কাৰণে 298 জন আৰু 23 তাৰিখৰ কাৰণে 201 জনে এডমিট কাৰ্ড ডাউনলোড কৰিছে হেদিনা কিন্তু 332 জন ক্যান্ডিডেট আছিল তাৰ ভিতৰত 201 জনেহে এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু 24 25 26 একেটা দিন বাফাৰ ডে হিচাপে দিছে যদি আগত ইন্টাৰভিউ পোষ্টপন কৰিবলগীয়া হয় তেতিয়া হলে এইকেটা দিনত পাতি দিব লৰাৰ টোটাল 19 দিন হ'ব আৰু ছোৱালীৰ 6 দিন ছোৱালী অলৰেডি 2 দিন গৈছে গতিকে আপোনালোকে গম পালে কোন দিনা কিমান ক্যান্ডিডেট আছে গতিকে সকলোৱে ভালদৰে ইন্টাৰভিউ দিয়ক চিন্তা কৰাৰ কোনো কাৰণ নাই কাট অফ ইমান ওপৰলৈ যাব বুলি নাই ভাবা আমি তো ক্যান্ডিডেট চাই কেনে তো সকলোৱে জুদাৰ দিয়ক নিজৰ 100% দিয়ক নিশ্চয় আপোনালোকৰ সপোনবোৰ পূৰ্ণ হ'ব